Wiz Khalifa not fighting song. তোমাকে যেতিয়া স্কুলত প্ৰশ্ন সোধো তেতিয়া কোন একেদিন বহুত গান গাবলৈ ধৰিছ হয় নেকি? আজি মোৰ মনটো বহুত ভাল লাগিছে। বাৰু এইবিলাক কথা বাদ দিয়াচোন। তহঁতক কালি মই কবিতা বা গান এটা বনাই আনিবলৈ কৈছিলোঁ। কোনে কোনে বনাই আনিলি? কি চা মই কবিতা লিখি আনিলোঁ আৰু চা মই গান লিখি আনিলোঁ। বাৰু তহঁতে কবিতা গান গোৱা আগত মই তহঁতৰ দুটাকে প্ৰশ্ন এটা সুধি লওঁ। প্ৰথমে মেখেলা তই কচোন। কওক চাকি প্ৰশ্ন। গৰুৰ লগত মানুহৰ কি মিল আছে? এনে গৰুৰ লগত মানুহৰ কি মিল আছে বাৰু? গৰু বৈ 4টা আৰু মানুহৰ বৈ 2টা। গৰুৱে কান্দে আৰু মানুহ কান্দে, পাই গ'লো এইটোৱে হয়। চা মই এনচাৰ পাই গ'লো। এইটো হৈছে মানুহে কান্দে গৰু কান্দে। একদম গুড এনচাৰ দিছ, হয় এইটোৱে। বাৰু তেন্তে এবাৰ আলকেইটা তই কচোন। ডেকতকৈ মমাই ডাঙৰ বুলি কোনে কৈছিল? কচোন বাৰু এইটো প্ৰশ্ন কি? চা ইমান নিজে প্ৰশ্নটো দিলি। ডেকতকৈ মমাই ডাঙৰ নহয় বুলি লাচিত বৰফুকনে কৈছিল। পাইছ। বাৰু এতিয়া মেখেলা তই প্ৰথমত গানটো গাচোন। কি গান বনাই আনিছ? গাইছোঁ চা তেনেহ'লে শুনক। স্কুলত 2টা ল'ৰাই তপ কৰিলে, হাহাবতিলো ইফালে সিফালে, বলিয়া কুকুৰটো খেদিলে, লুঙিয়া দাঙি সিফালে। স্কুলত 2টা ল'ৰাই তপ কৰিলে, হাহাবতিলো কোনফালে। চা মোৰ গানটো ইমানতে সমাপ্ত। বাৰু তেন্তে এইবাৰ আলকেইটা তই গাচোন। চা কবিতা আকৌ হ'ব গাচোন। গাইছোঁ তেন্তে শুনক। ABCD ভাত খালি খি দি, MOY ভাত খোৱা নাই কিন্তু আলু পিটিকোতেই সময় যায়। চা মোৰ কবিতাটো ইমানেই। বাৰু হৈছে বা কবিতাটো ধুনীয়া লাগিলৈ ইমানতে সমাপ্ত। চাই না আমি চাক কম নাকি?